এইখিনি জেগাৰ ওখ টিলাটো দেখিছে এইখিনিতে জাহাজ ডুবা বুলি কয় তো জাহাজ ডুবাৰ মানে অৰ্থ হৈছে ইয়াত জাহাজখন ডুবিছে ইয়াতে লিখা আছে কি ৰিজৰ্টছ এখন তেজৰ্টছ বুলি লিখা আছে ইয়াতে চাওক ইয়াতে বটিঙো হয় ইয়াতে ধুনীয়াকৈ বটিং কৰিব পাৰে অসমীয়াৰ মানে গৌৰৱ আৰু অসমীয়াৰ বস্তু ইয়াতে চাওক ধুনীয়াকৈ গৰু গাড়ীখন ৰং কৰি পেলাই থৈ দিছে এতিয়া আপোনালোকক সাংঘাতিক জেগা এটুকনত লৈ যাম তো ওলাই দিছোঁ মই আৰু আমাৰ বাবু তিনিটা যাম বাইক লৈ পেলাই যাম আপোনালোকে ভিডিঅ'টো মানে শেষলৈকে চাই থাকিব আৰু আপোনালোকক কৈছিলোঁ যে জাহাজ ডুবাৰ ফালে যাম বুলি এইটো এটা মানে ধুনীয়া আৰু সাংঘাতিক ভিডিঅ' এটা হ'ব কিবা এটা আপোনালোকে দেখিব পাৰিব আৰু জানিব পাৰিব তো এতিয়া ওলাই দিলোঁ ভিনদেউ পুৰা ৰেডি হৈ আছে আৰু এইফালে বাবু আছে ক'ত যাম আজি জাহাজ ডুবা ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটি তো এতিয়া ওলাই দিলোঁ আৰু বলক যাওঁ আমাৰ লগতে আপোনালোকো বলক ন তো ফ্ৰেণ্ডছ এতিয়া মই জাহাজ ডুবা পাই গ'লোঁ সেই জাহাজ ডুবাৰ আপোনালোকক মই এটা ঘটনা জনাই আছোঁ এইখিনিতে জাহাজ ডুবা এখন ব্ৰিজখন আছে ব্ৰিজখনৰ এইফালে দি পেলাই চাওক এইটো চাওক এইখিনি জেগাৰ ওখ টিলাটো দেখিছে এইখিনিতে জাহাজ ডুবা বুলি কয় এইখিনি জেগাতে এখন ডাঙৰ জাহাজ ডুবিছিল শুনামতে ব্ৰহ্মপুত্ৰৰ পানী একদম ইয়ালৈকে আছিলে আৰু আগৰ দিনত ৰজাই পিতেকৰ কাৰণে কইনা আনিবলৈ এইফালে দিয়ে গৈছিল মানুহৰ পৰা মানে গম পাইছোঁ যিমান মানুহ আহিছিল কইনা দৰা আহিছিলে ৰজাৰ দিনত তো এইখিনি জেগাতে আপোনাৰ জাহাজখন ডুবি গৈছিলে জাহাজখন ডুবি পেলাই ইয়াতে পতিত গৈছিলে পানীৰ তলত ব্ৰহ্মপুত্ৰৰ তলত তো সেইকাৰণে এইখিনি জেগাৰ নামটো আপোনাৰ জাহাজ ডুবা নামেৰে পৰিচিত হৈছে কিন্তু এইখিনি জেগাত অহা নাছিলোঁ আজি ফাৰ্ষ্ট আহিছোঁ তো আমাৰ ভিনদেউহঁতৰ এইফালে অলপ আগত আহি পেলাই জাহাজ ডুবা পায় তো এইখিনি জাহাজ ডুবা চাওক আকৌ এবাৰ দেখুৱাই দিছোঁ এইখিনি জেগা ওখ টিলাটো দেখিছে এইখিনি জেগাই হৈছে আপোনাৰ জাহাজ ডুবা বুলি কয় ইয়াতে জাহাজখন ডুবি পেলাই ৰজা মহাৰাজাৰ জাহাজখন ডুবি পেলাই ইয়াতে পতিত গৈছিলে জাহাজ ডুবাৰ পৰা উলটি পেলাই আমি আকৌ এতিয়া বৰ্তমান ৰিজৰ্টছ এখনত গৈ আছোঁ বৰ ধুনীয়া বনাইছে ৰিজৰ্টছখন কিনো ধুনীয়া বনাইছে মজা হনো বোট চোট চব আছে তো বলক যাওঁ এতিয়া আহি পেলাই পাই গ'লোঁ সেই ৰিজৰ্টছখন ইয়াতে চাওক আগত আছে এখন ৰিজৰ্টছ চাওক ইয়াতে লিখা আছে কি ৰিজৰ্টছ এখন তেজৰ্টছ বুলি লিখা আছে ইয়াতে চাওক ইয়াতে বটিঙো হয় ইয়াতে ধুনীয়াকৈ বটিং কৰিব পাৰি কিন্তু এটা বৰ্তমান বন্ধ আছে এইখন কাৰণ ইয়াতে কিবা লেতেৰা পেতেৰা হৈ আছে বুলি কৈছে সেইটো কাৰণে বন্ধ ৰাখিছে তো আমি ভিতৰত যাম ইয়াতে টিকেট কাউণ্টাৰ আছে তো টিকেট কাটি পেলাই ভিতৰত যাব লাগিব তো এতিয়া আমি গৈ আছোঁ মোৰ লগত আছে বাবুটো যাবই আৰু ভিনদেউ আছে ভিনদেউৱে কেমেৰা কৰি আছে তো টিকেটটো এতিয়া লৈ লওঁ ইয়াৰ পৰা কিমান দাদা টিকেট এজনৰ 50 টকা ন তিনিটা দিছে আমি তিনিজন আছোঁ তিনিটা টিকেটটো লোৱা তো ভিতৰত সোমাই গৈ পেলাই গম পাম কেনেকুৱা কিমান ধুনীয়া বনাইছে কেনেকুৱা লাগে তো বলকচোন যাওঁ ভিতৰত সোমাই তো সোমাই আহিছোঁ এখন তো ফ্ৰেণ্ডছ ইয়াতে এতিয়া চাওক ইয়াতে এখন বহাৰ জেগা আছে ইয়াতে ধুনীয়াকৈ কফি দিব গাইজ কফি আহি পেলাই পাই গ'লহি ইয়াত 3 কাপ কফি 3টা মানুহ আৰু বিস্কুটো দিছে লগত ইয়াতে চাওক কফি ইয়াতে কফি ধুনীয়াকৈ আনি পেলাই দিছে পেকিংটো ভাল লাগিছে কফিৰ ন মজা লাগিছে কফিটো খাই পেলাই এইটো কফি খালে একদম মানে মাথাটো বিষাই আছিলে তো কফিটো খাই পেলাই ভাবিছোঁ কি মোৰ মাথা বিষটো মানে মূৰৰ বিষটো ভাল তো এতিয়া আহি আছোঁ আমি অলপ আগত আৰু কিবা কি আছে এইটো কি বনাব নাই চুইমিং পুল তো ইয়াতে চাওক আপোনালোকক দেখুৱাই আছোঁ ইয়াত আগত বৰ ধুনীয়া কেইটামান বস্তু বনাই থৈছে তো ইয়াতে আহি আছোঁ আগত এখন চাওক নাও ধুনীয়াকৈ বনাই থৈছে ইয়াতে কিন্তু ভগা নাও এখন পানীত নচলে দেই এনেই জাষ্ট খালি সজাবৰ কাৰণে মানে ইয়াতে বনাই থৈছে আৰু এখন স্কুটাৰ আছে বাজাজ এইখনত উঠাহি এইখন মানে আমাৰ মামাৰ স্কুটাৰ এখন এনেকুৱা আছিলে সেই স্কুটাৰখনলৈ মোৰ মনত পৰি গৈছে এইখন ৰং চং কৰি পেলাই ধুনীয়াকৈ থৈ দিছে তো ইয়াত কিন্তু নচলে দেই এইখন জাষ্ট খালি এনেই সজাবৰ কাৰণে থৈ দিছে এইখন চাওক আৰু আগত এখন মানে ইয়াতে এখন গৰু গাড়ী আছে কি গৰু গাড়ী আজিকালি দেখিবলৈ নাইকিয়া হৈ গ'ল তো ইয়াতে এখন
এটা স্মৰণীয় বস্তু হিচাপে ইয়াতে ৰাখি থৈছে এখন আমাৰ অসমীয়াৰ মানে গৌৰৱ আৰু অসমীয়াৰ বস্তু ইয়াতে চাওক ধুনীয়াকৈ গৰু গাড়ীখন ৰং কৰি পেলাই থৈ দিছে মানে আগৰ দিনত গৰু গাড়ীয়ে ইউজ কৰে ন ধান কাটি পেলাই আনিবলৈ হ'লে আমিও গৈছোঁ আগত কিন্তু আজিকালি গৰু গাড়ীৰ মানে নাইকিয়াই হৈ গ'ল কোনো জেগাত গৰু গাড়ী দেখিবলৈ নাইকিয়া হৈ গ'ল সকলো আধুনিকতাৰ ফালে গুচি গ'ল তো ইয়াতে গৰু গাড়ীখন মানে ধুনীয়াকৈ থৈ দিছে ভাল লাগিছে দেখিবলৈ পাই পেলাই বহুত দিন দেখা নাই তো ইয়াতে গাইজ আৰু দুটামান ঘৰ ধুনীয়াকৈ বনাই থৈছে বৰ ভাল লাগিছে দেখিবলৈ এনেকুৱা ঘৰ হয়তো ক'তো পটক কৰে মানে দেখিবলৈ পোৱা নাযায় চাওক আপোনালোকক দেখুৱাইছোঁ এইকেইটা ঘৰ বৰ সুন্দৰ ডিজাইনত বনাইছে ঘৰকেইটা বৰ ভাল লাগিছে দেখিবলৈ তো মই অলপ ওচৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ চাওক ইয়াতে ঘৰটো এটা চাওক কি ধুনীয়া কৰি পেলাই কি ধুনীয়া ডিজাইনত বনাইছে চাওক ইয়াতে সেইটো তো ইয়াতে মানে ফটো চটো অলপ উঠি ল'ম আৰু ভাল লাগিছে দেখিবলৈ প্লেচটো মানে আপোনাৰ মই কৈছিলোঁ যে আপোনাৰ জাহাজডুবাৰ এটা এৰিয়া জাহাজডুবাৰ ওচৰতে আৰু এইখিনি জাহাজডুবাৰ পৰা অলপ খুব বেছি 1 কিলোমিটাৰমান আহি পেলাই ইয়াতে এইটো এখন ৰিজৰ্ট খুলিছে তো কিবা এটা ভাল লাগিছে আৰু বিশেষকৈ মোৰ ভাল লাগিছে ঘৰকেইটা বহুত বেছি ভাল লাগিছে আৰু এইখন চাওক গৰু গাড়ীখন দেখি পেলাই মোৰ বেছি ভাল লাগিছে তো আমাৰ একদম ইহঁতকেইটা ফটো উঠাত পূৰা ব্যস্ত হৈ আছে ভিন্দু আৰু বাবু ফটো উঠিছা মোকো তুলিবা কিন্তু দেই মোৰ ফটো উঠি লওঁ অলপ তো ভিডিঅ'টো এইখিনিতে অলপ ষ্টপ কৰিছোঁ A few moments later. আমাৰ এটাই ফটো উঠাৰ ধান্দাত মানে কি ইয়াতে হেলমেট মাটিতে বনতে পেলাই থৈ গৈ পেলাই গুচি আহিলে ইয়াতো অলপ মানে ইয়াৰ অপজিটত কেইটামান আৰু সৰু সৰু ঘৰ বনাই থৈছে ইয়াতে চাওক খুব ভাল লাগিছে ঘৰকেইটা দেখি পেলাই খুব ভাল লাগিছে বৰ আনকমন ডিজাইনৰ ঘৰ আৰু সেইটো চাইডতো আপোনাৰ এইটো চাইডতো আছে অলপ কিছুমান মানে বনোৱা হৈ পেলাই ঘৰ সৰু সৰু তো ভাল লাগিছে এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ তো আহি পেলাই মানে যেনেকুৱা বুলি ভাবিছিলোঁ তাতকৈ আৰু অধিক ভাল লাগিলে তো আপোনালোক যদি কেতিয়াবা তেজপুৰত আহে তেতিয়াহ'লে জাহাজডুবাৰ ওচৰতে আপোনাৰ এই ৰিজৰ্টখন সুধিলেই গম পাই যাব তো বহুত ভাল লাগিব আপোনালোকে আহি পেলাই চাব পাৰিব তাৰ পৰা অলপ আগত আহি পেলাই চাওক ইয়াতে মানে সৰু ল'ৰা ছোৱালীক খেলিব পৰা কেইটামান মানে বস্তু ইয়াতে বনাই দিছে ভাল লাগিছে এইটো এটা বস্তু ইয়াতে বনাই থৈছে এখন এইবিলাক মানে কিবা টায়াৰ দি পেলাই স্কুটিৰ আৰু স্কুটাৰৰ টায়াৰ দি পেলাই ইয়াতে আপোনাৰ বনাই থৈছে খুব ধুনীয়া ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে খুব ধুনীয়া প্লেচ যেন মোৰ লাগিছে আৰু ভাল লাগিছে দেখিবলৈ মই আৰমানকো কেতিয়াবা লৈ আহিম আৰু ইহঁতক আনিব নহ'ল আমি 3টা বাইকত আহিছোঁ কাৰণে আনিব নোৱাৰিলোঁ তো ইয়াতে চাওক এটা হাতী বনাই থৈছে ইয়াতে খুব ভাল লাগিছে হাতীটো দেখি পেলাই ইয়াতে চাওক এইটো মজা লাগিছে তো ইয়াতে ল'ৰা ছোৱালী উঠি পেলাই খেলিবলৈ খুব ভাল পাব তো আপোনালোকে ল'ৰা ছোৱালীবিলাক যদি আনিব বিচাৰে ইয়াতে লৈ আহি পেলাই ইয়াতে অলপ ভাল লগাব পাৰে খেলাব পাৰে এইখিনিতে চাওক কি ধুনীয়াকৈ বনাই থৈছে ভাল লাগিছে মানে কি আপোনাৰ ইয়াতে যিবিলাক বস্তু বনাই থৈছে খুব মানে আপোনাৰ ভাল লগাৰ বস্তু তো ইয়াতে অলপ শহাপহু কেইটামানো আছে ইয়াতে চাওক কি ধুনীয়াকৈ ইয়াতে থৈছে খুব মৰম লগা শহাপহু মোক খুব ভাল লাগে শহাপহু তো বহুত ভাল লাগিছে তো ভাল লাগিছে আৰু এতিয়া যামগৈ আৰু গোটেইখিনি বস্তু চালোঁ বাৰু আপোনালোকক যিমানখিনি পাৰিলোঁ দেখুৱালোঁ তো কি হ'ল কেৰম খেলি আছা তো সেয়া আমাৰ কেৰম খেলাত ব্যস্ত হৈ গ'ল চাওক ইয়াতে কেৰম খেলি আছে কেৰম খেলটোতো বহুত দিন খেলাই নাইকিয়া ন বহুত দিনৰ মূৰত খেলিছা চাগে 10 বছৰ মিনিমাম 10 বছৰ ময়ো খেলা নাইকিয়া 10 বছৰৰ এই 3কুৱেই হৈ গ'ল তোমালোকে যেতিয়া খেলিছিলা তেতিয়াই আমিও খেলাই নাইকিয়া আজিলৈকে তো এতিয়া ইয়াতে টাইম ৱেষ্ট নকৰোঁ আৰু নেখেলোঁ তেওঁ অলপ ভিডিঅ' অলপ খেলিছে তো ফ্ৰেণ্ডছ এতিয়া আৰু ওলাই দিওঁ ৰিজৰ্টছৰ পৰা ৰিজৰ্টছক বাই বাই দিলোঁ গৈ থাকোঁ দেই ঠিক আছে আকৌ কেতিয়াবা তেজপুৰ আহিলে আকৌ আহিম ন ভাল লাগিল চাই পেলাই তো ইয়াৰ পৰা আৰু ওলাই দিলোঁ এতিয়া গৈ তেজপুৰ ইউনিভাৰ্চিটিৰ ফালে যাম তো তেজপুৰ ইউনিভাৰ্চিটিখন আপোনালোকক হয়তো ভিতৰত সোমাই পেলাই দেখুৱাব নোৱাৰিম তাত একটা হেভি পাৰ্মিশ্যন লাগে তো সেইফালে দিয়ে যাম আৰু ৰাস্তাত ৰৈ পেলাই আপোনালোকক গেটটো বা তেজপুৰ ইউনিভাৰ্চিটিখন কোনফালে আছে দেখুৱাম গৈ থাকোঁ দেই ঠিক আছে ভাল
গাইজ এতিয়া তেজপুৰ ইউনিভাৰ্চিটি পাই গ'লোহি এতিয়া মেইন গেটটো হৈছে এইটোৱে তেজপুৰ ইউনিভাৰ্চিটি তো এতিয়া আমি ইয়াৰ পৰাই ওলাই দিম আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা এতিয়া ৰিটাৰ্ণ হৈ গ'লোঁ আমি তাৰ পৰা আহি পেলাই আমি এইফালে আহি আছোঁ ঘৰৰ কাৰণে তো ঘৰলৈ আহি থাকোঁতে লেচু বাগান এখন দেখিলোঁ কি ধুনীয়া লেচু বাগান এখন চাওক ইয়াতে মজা লেচু বাগান এখন আছে ইয়াত লেচু লাগিলে লেচু খাবলৈ আহিম কি কোৱা হে লেচু ছিজনত তো ইয়াতে আহিম এখন বহুত ডাঙৰ লেচু বাগান হয় ইয়াতে চাই লওক তো পাই গ'লোঁ সেই গাইজ ঘৰ ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইবটো কিন্তু কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব নকৰে প্লিজ